বলত লোকসেৱা আয়োগৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ এজন বিশেষ যুৱক। বহু প্ৰতীক্ষাৰ অন্তত শুক্ৰবাৰে ঘোষণা কৰা হ'ল অসম লোকসেৱা আয়োগৰ ফলাফল। কঠোৰ পৰিশ্ৰম একাগ্ৰতাৰ বলত ৰাজ্যৰ ভিন্ন প্ৰান্তত উজ্বলি উঠিল মেধা সম্পন্ন কেইবাগৰাকী প্ৰাৰ্থী। আৰু এপিএছচিৰ উপপঞ্চায়ক পদত উত্তীৰ্ণ হৈ বিহপুৰৰ পূব দিক্ৰং অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে এইগৰাকী মানস প্ৰতিম হাজৰিকাই। মই অতিশয় আনন্দিত। মই ভাবিছিলোঁ এইবাৰ চিলেকশ্যন হ'ব বুলি। আচলতে এইটো মোৰ দ্বিতীয় প্ৰচেষ্টা আছিলে। যোৱাবাৰ মই ইণ্টাৰভিউত আছিলোঁ, কিন্তু মই চিলেকশ্যন হোৱা নাছিলে। কিন্তু এইবাৰ বিৰাটে আশাবাদী আছিলোঁ, গতিকে সেইটো কাৰণে মই ভাবোঁ যে সকলোতকৈ ডাঙৰ যুদ্ধখন হৈছে নিজৰ লগত। যোনে ভাবে যে নিজৰ লগত যুদ্ধ কৰি যোনে জিকি যায় তেওঁ যিকোনো পৰীক্ষাই পাছ কৰিব। অকল এইটো বুলিয়েই নহয়, যিকোনো পৰীক্ষাৰ প্ৰধান মই ভাবোঁ যুদ্ধখন হৈছে নিজৰ লগত। গতিকে যোনে নিজৰ লগত যুদ্ধ কৰিছে তেওঁ নিশ্চয় যিকোনো পৰীক্ষা পাছ কৰিব বুলি ভাবোঁ। উল্লেখযোগ্য যে মানস প্ৰতিমৰ এই সফলতাত এতিয়া পৰিয়ালৰ লগতে সমগ্ৰ পূব দিক্ৰং অঞ্চলতে আনন্দৰ বন্যা। আৰু ৰাজহুৱা নামঘৰত এইদৰে উষ্ম আদৰণিৰে উপচাই পেলালে অঞ্চলটোৰ প্ৰতিগৰাকী লোকে। মোৰ ভাল লাগিছে ল'ৰাটোৱে যে সিমানখিনি আগবাঢ়িব পাৰিছে, সেইটো কাৰণে মই সুখী হৈছোঁ। কষ্ট বহুত কৰিলে। তেওঁ ধৰি লওক বেংকৰ এজন কৰ্মচাৰী, তেওঁ দিনটো কাম কৰি আহি ৰাতি ধৰি লওক পঢ়াটো সেইটো মুখৰ কথা নহয়। যত্ন বহুত কৰিলে, কৰাৰ কাৰণে সেইকণকে ফল আজি ভগৱানে দেখুৱাইছে, তাৰ কাৰণে আমি সুখী। মই সৰুতে যি গঢ় দিব লাগে সেইখিনি মানে দিছোঁ আৰু। তাৰপিছততো ধৰি লওক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা, মেট্ৰিক পাছ কৰাৰ পিছতো সিহঁতি ঘৰত নাই, বেলেগে পঢ়ি নিজৰ চেষ্টাতে সিহঁতি হেৰি কৰিছে।